নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম য'ত কি দিয়া হয় আপোনালোকে জানে ক্ৰিকেটৰ কথা অসমীয়াত দিয়া হয় সো আজি আমি আলোচনা কৰিম আইপিএল 2022 ৰ বিষয়ে আইপিএল 2022 কি নতুন নিয়মত অনুষ্ঠিত হ'ব তাৰ বিষয়ে আমি আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু লগতে কেতিয়াৰ পৰা আৰম্ভ হ'ব কিয় আমি ক'বলৈ চেষ্টা কৰিম সো আৰম্ভ হোৱা ডেটটো বৰ্তমান সময়ত কোৱা হৈছে যে 26 মাৰ্চৰ পৰা হ'ব আইপিএল 2022 ৰ আৰম্ভণি সো এতিয়াৰ পৰা প্ৰায় এমাহ মান এতিয়াও সময় বাকি আছে ঠিক সেইদৰে যদি আমি ক'বলৈ যাওঁ এবাৰ যেটো নিয়ম এটা নতুন নিয়মত হ'ব আগতে আপোনালোকে দেখিছিলে যে প্ৰতিটো টিমে আনটো টিমৰ লগত দুখনকৈ মেচ খেলে তেনেদৰে 8টা টিমৰ মাজত হৈছিল খেলবিলাক কিন্তু বৰ্তমান সময়ত কি হ'ব গ্ৰুপ হৈ গ'ল ইফালে এটা গ্ৰুপ সিফালে এটা গ্ৰুপ গ্ৰুপ এ আৰু গ্ৰুপ বি সো গ্ৰুপ এ আৰু বি পাঁচটা টিমত দুটা গ্ৰুপ হৈছে সো এটা টিমে নিজৰ গ্ৰুপত থকা প্ৰতিটো টিমৰ লগত দুখনকৈ মেচ খেলিব আৰু যেটো তেওঁলোকৰ বিপৰীত গ্ৰুপ তাৰ যিকোনো এটা টিমৰ লগত দুখন খেলিব কিন্তু বাকি 4টা টিমৰ লগত এখনকৈ মেচ খেলিব গতিকে নিয়মটো হ'ব তেনেকুৱা আপোনালোকক আমি এটো ভালদৰে বুজাবলৈ চেষ্টা কৰিম উদাহৰণ স্বৰূপে আমি কেকেআৰ টিমটোৰ খেলসমূহৰ যদি উদাহৰণ দিও আমি তেতিয়া দেখিম যে সো কেকেআৰ এ গ্ৰুপত আছে যেতিয়া এ গ্ৰুপৰ গুটেই কেটা টিমৰ লগতে সাধাৰণতে দুখন মেচ খেলিব আৰু যেটো গ্ৰুপ বিৰ আপোনালোকে দেখিছে বাকি গুটেই কেটা টিমৰ লগত তেওঁলোকে এখন মেচ খেলিব কিন্তু এছআৰএছৰ লগত দুখন মেচ খেলিব হে তেনেকুৱাই হয় কথাটো গুটেই নিয়মটো হ'ব প্ৰতিটো টিমে নিজৰ গ্ৰুপৰ প্ৰতিটো টিমৰ লগত দুখনকৈ খেলিব আৰু নিজৰ যেটো বিপৰীত গ্ৰুপ হেতু যিকোনো এটাৰ লগত দুখনকৈ খেলিব আৰু বাকি কেটাৰ লগত এখনকৈ খেলিব সো গ্ৰুপ কেটা আকৌ চাই লওক ভালকে এ গ্ৰুপত আছে মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছ ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছ আৰু লখনৌ সুপাৰ জায়ান্টছ ঠিক সেইদৰে বি গ্ৰুপত আছে চেন্নাই সুপাৰ কিংছ সানৰাইজাৰ্ছ হায়দৰাবাদ ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ পাঞ্জাব কিংছ আৰু গুজৰাট টাইটেন্স সো মুম্বাই ইণ্ডিয়ান্স আৰু চেন্নাইৰ মাজত দুখনকৈ অনুষ্ঠিত হ'ব হেতু ইমান চিন্তা কৰিবলগীয়া কথা নাই যেহেতু প্ৰতিটো গ্ৰুপে বিপৰীত গ্ৰুপৰ লগত এখনে খেলে প্ৰায়ভাগ টিমৰ লগত 4টা টিমৰ লগত কিন্তু মুম্বাই ইণ্ডিয়ান্স আৰু চেন্নাইৰ মাজত দুখন মেচ অনুষ্ঠিত হ'ব বুলি বৰ্তমান সময়ত হেতু ফিক্স হৈছে সো আপোনালোকে যদি ভিডিওটো ভাল পালে এটা লাইক দিব শেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে মই ডিম্পুৱে বিদায় মাগিছো ধন্যবাদ